হাই ফ্ৰেণ্ডছ, নমস্কাৰ। ভালে আছে আপোনালোক? আজি মোৰ মিছেছক মই লগ লগাম, আপোনালোকে মোৰ লগত থাকিব। তেওঁলোক মাক জীয়েক পূৰা শুই আছে ঘৰৰ ভিতৰত, আৰু আমি ল'ৰা আৰু মই মাক আৰু জীয়েকক কেনেকুৱা ৰিয়েকশ্যন হয়, আমি কি বনাম, আপোনালোকে অলপ চাই থাকক। আৰু আহক, আমাৰ ঘৰৰ ওচৰতেই, ঘৰৰ একদম চোতালতে এডাল আম আছে, কেলকেতীয়া আম। এই কেলকেতীয়া আমডাল আপোনালোকে চাই লওক। ইয়াৰ পৰা আম ছিঙি লৈ যাম। এয়া আম আছে, ইয়াৰ পৰা দুটা আম ছিঙি লৈছোঁ, আৰু পকা আমো আছে, বেলেগ গাছ আছে। আৰু তাৰ পৰা এতিয়া আমি কুটি উঠি মাক যিয়ে ঘৰৰ ভিতৰতে শুই আছে, এনেকৈ কেনেকৈ ৰিয়েকশ্যন কৰে আপোনালোকে চাই থাককচোন। এইটো বৰ্তমান কেঁচা আম, আমাৰ প্ৰায় এমাহমান লাগে, ইয়াৰ পিছতহে পকিব। এইটো কেলকেতীয়া আম বুলি কয়, কিন্তু পকিলে খুব ধুনীয়া লাগে। বৰ্তমান কেঁচা, আৰু সিহঁতে ঘৰৰ ভিতৰতে শুই আছে পূৰা। যদি কেমেৰাত চাই আছে তেতিয়া গম পাব যে আম কুটা বুলি। আৰু এতিয়া বৰ্তমান শুই আছে, আমি আহোঁতে তেওঁ পূৰা বিন্দাছ টোপনিত। চাওক, দেখা পাইছে ন? এই দুটা কেঁচা আম, এয়া আমাৰ জলকীয়া, এইটো ভোট জলকীয়া, এইটো বজাৰৰ পৰা কিনি আনা। এইকেইটা কিন্তু আমাৰ ঘৰৰ। আৰু ইফালে থৈছোঁ পকা আম। এতিয়া যদি তেওঁলোক টোপনিৰ পৰা সাৰি পাইছে, তেতিয়াহ'লে আমাক দেখা পাব যে এইফালে কেমেৰা লাগি আছে। তাৰ মাজতে আমি এটা কাম কৰিম। এতিয়া তেওঁলোক হয়তো উঠি আহিব পাৰে, আমি তালাটো মাৰি থৈ দিওঁ ঘৰত। ইয়াত ওলাই আহিব নোৱাৰাৰ কাৰণে ঘৰত তালা মাৰি থৈ দিওঁ। আমি দুটাই বাহিৰতে পূৰা মস্তি কৰি টেঙা খাম আজি। এইখিনি আমি আগে ৰেডি কৰি লওঁ, তাৰপিছত তেওঁলোকক জগাই দিম। পিচি লওঁ, ৰ'ব। আপোনালোকৰ জিভাৰ পানী পৰিছে নেকি? ইচ, ধুনীয়া চেণ্ট ওলাইছে। তেনেকৈ নাজানো। দুটা কেঁচা আমৰ এইখিনি ওলাই গ'ল। এতিয়া জলকীয়া এইটোকে ভাঙো, ৰ'বা। এটা আহা, নিমখো দি দিওঁ। আহা, বঢ়িয়া। এইটো দিব পাৰি অৱশ্যে, এইটো তেওঁ নিজে সানি খাব, তেওঁ এইটোতো খায়। আৰু ইফালে এইটো পকা আমো থৈছোঁ। ধৰ এতিয়া তেওঁক জগাম। তেওঁ যদি দেখা পাইছে ক'ব লগা নাই, তাৰ আগতে আমি তালা মাৰি থৈছোঁ। এতিয়া ৰ'বা, তেওঁক আমি দুজনে গৈ জগাই আছোঁ, ৰ'বা। এতিয়া কুটা একদম আম পূৰা ৰেডি। মই সিহঁতক এতিয়া কলিং বেল বজাই জগাই দিওঁ। আপোনালোকে চাই থাকক ৰিয়েকশ্যনবিলাক কেনেকুৱা। এবাৰ হ'ল। আজি কি বস্তু, ধুনীয়া বস্তু বনাইছে, চোৱা। আজি তালা মাৰা, আজি তালা মাৰা, আজি তালা মাৰা। পিছে আহা, পিছে আহা, পিছে আহা, আহা। আজি তেওঁ দেখা মই খাম। পিছে আহা, পিছে আহা। মুদি দেখাই দিব, মই খাই দেখাম। খাব নেকি আপোনালোকে? তেওঁ ৰিয়েকশ্যন চাওক, ৰিয়েকশ্যন মই খাইছোঁ, তেওঁ নিদিওঁ। আজি আপোনালোকৰ ৰান্ধি খোৱা এনেও দেখাই নহয়, আপোনাৰতো লালচ লাগে না। আজি মই তেওঁক জ্বলাইছোঁ। বঢ়িয়া লাগিছে।
ভিডিঅ' কৰি আছা? ক'ত যাবা আজি? আজি ইউটিউবত দিম। ভিডিঅ' কৰি আছা? ভিডিঅ' নকৰ। প্লিজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।